নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাৰ্ট নম্বৰ 35 হয় আৰু এতিয়ালৈকে যদি আগৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটন অথবা লিংক ইন দ্য ডেছক্ৰিপশ্যন তাত গৈ পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোৰ আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল ফেচবুকৰ আৱিষ্কাৰক কোন? যাৰ শুদ্ধ উত্তৰ আছিল মাৰ্ক জুকাৰবাৰ্গ। তাৰ শুদ্ধ উত্তৰ দুটা প্ৰথম ছজন হৈছে বিজয় সাগৰ, হিমাংশু শ্লাইফ, গোলাপ চন্দ্ৰ ৰয়, উমেশ ফুকন, প্ৰণৱ দাস আৰু যদুমণি দাস। তেওঁলোক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভিডিঅ' তেনেধৰণে কমেণ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ব্ৰেইন টেষ্ট অসম নামৰ ইউটিউব চেনেলটি আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, আজি আপোনালোকলৈ থকা এই বিশেষ শিতানৰ বিশেষ প্ৰশ্নটো এই বিশেষ শিতানটোৰ শেষৰ পিনে সোধা হ'ব, সেয়েহে ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ চাই গৈ থাকক। তো বন্ধুসকল, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকলৈ থকা প্ৰথমটো সাঁথৰ হৈছে সেইটো এনেকুৱা কি বস্তু যিটো নেকি পানী পালে মৰি যায়। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে, যদি জানে কমেণ্ট কৰি জনাব। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে পিয়াহ। হয় বন্ধুসকল, পিয়াহ পানী পালে মৰি যায়। বন্ধুসকল, সাঁথৰ নম্বৰ 2লৈ আগবাঢ়োঁ। বন্ধুসকল, সেইটো এনেকুৱা কোনটো শব্দ যিটো শব্দৰ নেকি আৰম্ভণি টি আখৰেৰে হয় আৰু সমাপ্তিও টি আখৰে হয় আৰু সেই শব্দটো আপোনালোক সকলোৰে মাজত বিৰাজমান। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে টেলেণ্ট। বন্ধুসকল, আগবাঢ়োঁ সাঁথৰ নম্বৰ 3লৈ। এনেকুৱা সেইটো কি যিটো নেকি সদায় আহি থাকে কিন্তু কেতিয়াও আহি নাপায়হি। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে অহাকালি বা কাইলৈ থকা দিনটো। হয় বন্ধুসকল, সেই দিনটো সদায় আহি থাকে কিন্তু কেতিয়াও আহি নাপায়হি। বন্ধুসকল, নিশ্চয় বুজি পালে। আগবাঢ়োঁ সাঁথৰ নম্বৰ 4লৈ। সেইটো কি বস্তু যিটো নেকি ভাঙিলেহে বেছি কামত আহে, নভঙাতকৈ বেছিকৈ কামত ভাঙিলেহে আহে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত লোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে কণী বা ডিম। হয় বন্ধুসকল, আমি খাওঁতে বা অন্যান্য কাম কৰোঁতে ডিম বা কণীটো ভাঙি লৈহে কামত দিওঁ। তো বন্ধুসকল, আগবাঢ়োঁ সাঁথৰ নম্বৰ 5লৈ। তেতিয়া কি ঘটে যেতিয়া দুটা ওঠৰ মিলন হয়? তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে মুখখন জাপ খাই যায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক কৰি দিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ধৰণৰ ইণ্টাৰেষ্টিং, ইনফৰ্মেটিভ আৰু এণ্টাৰটেইনিং ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আগবাঢ়োঁ আপোনালোকলৈ থকা অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ দিশে। এখন ক্ৰিকেট খেলত এক অভাৰত কিমানটা বল মাৰিব পাৰে? বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্ট কৰি থৈ যাব। মই আগন্তুক ভিডিঅ'ত আপোনালোক প্ৰথম শুদ্ধ উত্তৰ দিয়া 5জনৰ নাম উল্লেখ কৰিম। তো বন্ধুসকল, পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই, জয় আই অসম।